নমস্কাৰ সকলোকে মই অঞ্জন শৰ্মা স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আজিৰ দিনত নলবাৰী ৰাস মহোৎসৱত হৈ যোৱা এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়ে আজি দেখাবলৈ গৈ আছো যিখন চিত্ৰাংকন প্ৰতিযোগিতাই প্ৰায় এটা অভিলেখ গঢ়াৰ নিচিনা হৈছে নলবাৰীত কাৰণ 800 ষ্টুডেণ্ট তাত যোগদান কৰিছিল 8,000 ষ্টুডেণ্ট গতিকে আমাৰ মাজত বহুতখিনি আৰ্ট প্ৰেমী আছে গতিকে তেওঁলোকক দেখুৱালো আৰু তেওঁলোকৰ মনৰ ভাৱ চিন্তা ধাৰাবিলাক জানিবলৈ মই চেষ্টা কৰিলোঁ ভিডিঅ'টোৰ যোগেদি লগতে তেওঁলোকৰ যিখিনি অভিভাৱক তাত আহিছিল তেওঁলোকৰ লগতো কথা পাতিলোঁ তেওঁলোকৰ মানে ধৰিলক ল'ৰা ছোৱালীক তেওঁলোকে যদি আৰ্টিষ্ট বনাব খোজে ইচ্ছা আছে নে নাই গতিকে সেই বিষয়ে কথা পাতিলোঁ গতিকে এইটো ভিডিঅ'ত গোটেইখিনি চাবলৈ পাব গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু শেষলৈ চাব শেষত মই আৰু কিছুমান লাগতিয়াল কথা কৈছোঁ গতিকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ লগতে ভিডিঅ'টো লাইক কমেন্ট কৰিব কি ভাল পালে কি বেয়া পালে লগতে ভিডিঅ'টো জৰুৰ শ্বেয়াৰ কৰিব সকলোৰে লগত কাৰণ এইটো বহুত এটা উৎসাহমূলক ভিডিঅ' হ'বলৈ গৈ আছে আমাৰ নৱ প্ৰজন্মৰ কাৰণে ধন্যবাদ ভিডিঅ'টো চাওক হেল্ল' এভৰিৱান নমস্কাৰ জনাইছোঁ আপোনালোকক মই অঞ্জন শৰ্মা স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আজি আছোঁ মই বৰ্তমান হৰি মন্দিৰত নলবাৰী হৰি মন্দিৰত ৰাস মহোৎসৱত ইয়াত চলি আছে এটা চিত্ৰাংকন প্ৰতিযোগিতা য'ত মই দেখাবলৈ গৈ আছোঁ কি চলি আছে গতিকে প্ৰায় 700 ষ্টুডেণ্ট 700 ষ্টুডেণ্ট ইয়াত আহি মানে ভৰ্তি কৰিছে যিখিনি চিত্ৰাংকন প্ৰতিযোগিতা দিবলৈ গৈ আছে গতিকে এইটো এটা মানে ভাল লগা বিষয় যে ইমান ষ্টুডেণ্ট আমাৰ মাজত আহিছে আজি গতিকে বলক মই দেখুৱাই গৈ আছোঁ কি চলি আছে গতিকে কম্পিটিশ্যনখন হৈছে 3টা শাখাত একদম সৰু মানে ক শাখা খ শাখা আৰু গ শাখা ক শাখাত আপোনালোকৰ যি ইচ্ছা তেনেকুৱা ছাবজেক্ট দিছে আৰু খ শাখাত দিছে আপোনালোকৰ এটা ময়ূৰ পাখি আৰু বাঁহী এটা আৰু গ শাখাত দিছে স্বচ্ছ গাঁও নাইবা ৰাধা আৰু কৃষ্ণৰ যিটো যুগলবন্দী সেইটো ড্ৰয়িং কৰিব দিছে গতিকে বলক আমাৰ ষ্টেজত ষ্টুডেণ্টবিলাক আছে গতিকে দেখাই দি আছোঁ গতিকে চাই দেখক বাকী ইয়াত ষ্টেজৰ ওপৰত চাব পাৰে ইয়াত আছে আমাৰ ক শাখাৰ ষ্টুডেণ্টখিনি গতিকে প্ৰায় ভাগৰ আঁকা কমপ্লিট গতিকে মই গোটেইখিনি দেখাবলৈ গৈ আছোঁ আপোনালোকক কেনেকুৱা কি চলি আছে বাকী ইয়াত আছে আমাৰ উৎপল ডাঙৰীয়া সকলোৱে চিনি পায় অবিনাশ ছাৰ গতিকে তেওঁ এটা ড্ৰয়িং কৰি আছে ইয়াত আৰু লগতে আছে আজি জাজ ধ্ৰুৱৰাজ চাব পাৰে এইফালে তেওঁলোক ডিঅ' পেইণ্টিং এটা কৰি আছে গতিকে অলপ কথা পাতিম তেওঁলোকৰ লগত বলক গতিকে বলক আমাৰ মাজত আছে আজি উৎপল ডাঙৰীয়াক বা ছাৰক সুধি লওক কেনেকুৱা লাগিছে ছাৰৰ একবাৰ মনৰ প্ৰকাশটো কৈ দিয়ক ছাৰ একবাৰ কিবা এটা কৈ দিয়ক এই অনুষ্ঠানটো আমাৰ এই ৰাসৰ 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ লগত জড়িত কৰি এটা যিটো কম্পিটিশ্যন হৈছে ইয়াতে সেইটো কিন্তু খুব মানে লেখত ল'বলগীয়া কম্পিটিশ্যন হৈছে কাৰণ ইয়াৰ আগতে এটা হৈছিলে 600 কিমান আৰু এতিয়া আমাৰ ইয়াত বৰ্তমান প্ৰায় 800 সহজ কথা নহয় এইটো এটা ৰেকৰ্ড গতিকে মানে ষ্টুডেণ্টখিনি যিটো এটা উৎসাহ দেখি ভাল লাগিছে মানে হয় আৰু এইটো আমাৰ যিবিলাক এতিয়া গাৰ্জেনবিলাকে যিটো এটা উৎসাহ কৰিছে ল'ৰা ছোৱালীবিলাক সহজ খুব ভাল লক্ষণটো ভাল ইয়াৰ মাজৰ পৰা ভাল ভাল শিল্পী ওলাই যাব তাকে আশা কৰিছোঁ তাকে কামনা কৰোঁ এতিয়া ওলাওক সেইটোৱে ইহঁতৰ ওপৰত মোৰ আশীৰ্বাদ থাকিল ঠিক আছে ছাৰ ধন্যবাদ এইখিনি কোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক বাকী বোলে ষ্টুডেণ্টখিনি ড্ৰয়িং কৰি আছে মই এবাৰ দেখাই দিছোঁ কোনে কেনেকুৱা ড্ৰয়িং কৰি আছে এবাৰ চাই লওক কি নাম মাইনা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী মঞ্জিষ্ঠা নাথ অঁ কি ধুনীয়াকৈ আঁকিছে ৰাধা কৃষ্ণৰ ডাঙৰ হ'লে কি হ'ব মন তোমাৰ চিত্ৰকৰ আৰু চিকিৎসক ঠিক আছে বাৰু আৰু চাই লওঁ তোমাৰ নাম কি স্মৃতা দাস ডাঙৰ হ'লে কি হ'ব মন প্ৰফেচাৰ ঠিক আছে
Protesting mover হাতত আৰু ডক্টৰ 5 মিনিট সময় আছে 5 মিনিট সময় তেখেতসকলে নিজৰ আৰ্থিক জমা দিয়ে কি নাম তোমাৰ আৰু স্কুল যোৱা ধুনীয়া হৈছে আকাশ চাব পাৰে আপোনালোকে বাকী তোমাৰ ডাঙৰ হ'লে কি হ'ব মন ভাল আৰ্টিষ্ট হ'ব মন গতিকে ইমানখিনি ষ্টুডেণ্ট হৈছে মানে এটা জেগাত দিবলৈ ঠাই হোৱা নাই গতিকে ওপৰতো দিয়া হৈছে গতিকে সেইখিনিও দেখাই আছোঁ এইখিনিতো আছিল মেইন ষ্টেজৰ আছিলে গতিকে ওপৰত গৈ সেইখিনিও দেখাই আছোঁ তাত কোনে কি কেনেকুৱা কৰি আছে গতিকে বলক চাই থাকিব ভিডিঅ'টো বাকী আপোনালোকে এইফালে চাব পাৰে যথেষ্ট ষ্টুডেণ্ট আছে গতিকে ষ্টুডেণ্টখিনিৰ ওচৰত যাই দেখুৱাম কোনে কেনেকুৱা কি কৰি আছে চাওক গতিকে ইমান ষ্টুডেণ্ট হ'লে চাই ভাল লাগে একচুৱেলি এজন আৰ্টিষ্ট হিচাপে মোৰো চাই ভাল লাগে যে আজিকালি নৱপ্ৰজন্মৰ ইমানখিনি উৎসাহ আহিছে যে আজি এই স্থানত প্ৰায় 800 ষ্টুডেণ্ট ইয়াত কম্পিটিশ্যন কৰিবলৈ আহিছে গতিকে এটা ভাল এটা গৌৰৱৰ বিষয় এজন আৰ্টিষ্ট হিচাপে অন্য কেনে লাগছে আহি আৰু জনা কম্পিটিশ্যন বেলেগ বেলেগ জেগাত কিমান ক্লাছত পঢ়া তুমি 5 কি নাম অ'কে চাব পাৰে বহুত ধুনীয়া ধুনীয়া ড্ৰয়িং কৰি আছে কিমান ক্লাছত পঢ়া তুমি ক্লাছ 7 কি নাম ভাস্কৰ দাস ক'ত ঘৰ ধমধমা চাব পাৰে এটা ধুনীয়া পেইণ্টিং কোনে বনাইছে তুমি বনাইছা কি নাম ক'ত ঘৰ বিদ্যাপুৰত তোমাৰ ডাঙৰ হ'বলৈ কি হ'ব মননো ঠিক কৰা নাই অফিচাৰ অ'কে এইফালে এটা ধুনীয়া ড্ৰয়িং আপোনালোকে চাব পাৰিছে কি নাম তোমাৰ ক'ত ঘৰ গুৱাহাটী অঁ গুৱাহাটীৰ পৰা আহিছা আজি গাঁৱত নলবাৰী বঢ়িয়া ঠিক আছে কৰা ড্ৰয়িং তোমাৰ কি নাম হৃদয় ৰঞ্জন ক'ত ঘৰ অ'কে আৰ্ট স্কুল যোৱা ডাঙৰ হ'লে কি হ'ব মন আৰ্টিষ্টে হ'ব মন তোমাৰ কি নাম অংকিতা কলিতা ক'ৰ পৰা আহিছা অ'কে চাব পাৰে আপোনালোকে ধুনীয়া ড্ৰয়িং কৰিছে কেনেকুৱা লাগে তুমি পাবানে
আশাবাদী ন ঠিক আছে আগতে ইমান ষ্টুডেণ্ট দেখিছানে নাই কম্পিটিশ্যনত দেখিছোঁ ক'ত ক'ত গৈছা কম্পিটিশ্যন কৰিব মৌলত গৈছোঁ বৰগুৰিত গৈছোঁ আৰু ইয়াতে গৈছোঁ অ'কে বাৰু ঠিক আছে ড্ৰয়িং কৰা ডিষ্টাৰ্ব নকৰোঁ বেছি গতিকে মই এটা কথা ভাবিছোঁ যিখিনি অভিভাৱক আছে তেওঁলোকক মই এবাৰ সুধি চাম যদি তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আৰ্টিষ্ট হ'ব খোজে তেওঁলোকে হ'ব দিবনে নাই কাৰণ ডক্টৰ ইঞ্জিনিয়াৰটো সকলোৱে হ'ব বিচাৰে বা হ'ব দিব খোজে গতিকে যদি সুধোঁ মই যে আৰ্টিষ্ট হ'ব দিবনে নিদিয়ে আপোনাৰ ল'ৰা ছোৱালীক তেতিয়াহ'লে কি কয় ব'লক আমি চাওঁ খুৰা মই আপোনাক এটা কথা সুধিব বিচাৰোঁ কোনে আপোনাৰ কোনোবা আহিছে এই ছোৱালীজনী যদি আপোনাৰ ছোৱালীজনী ধৰক আজিতো চবে ডক্টৰ ইঞ্জিনিয়াৰ বনে যদি আপোনালোকৰ ছোৱালী আৰ্টিষ্ট বনিব খোজে আপুনি দিবনে নাই অঁ সকলোৰে নিজৰ নিজৰ কথা তাই যদি ভাবে যে আৰ্টিষ্ট হয় আৰ্টিষ্টে গতিকে যদি তাই উৎসাহ আছে সেইটোত আপুনি দিব মানে গতিকে ধন্যবাদ ভাল লাগিল কথা পাতি যোনে যিটো ভাল হয় হয় থেংক ইউ গতিকে খুৰা চাওক কোন আহিছে আপোনাৰ ল'ৰা ছোৱালী ছোৱালী আহিছে ধৰি লওক আপোনাৰ ছোৱালীজনী এজন ভাল আৰ্টিষ্ট হ'ব খুজিলে ডক্টৰ ইঞ্জিনিয়াৰ এইবিলাক নহয় আপুনি হ'ব দিবনে নাই আপুনি কি ভাবে নিজৰ ইচ্ছা আৰু তাইৰ পাৰ্চনেলিটি য'ত চাই আৰু হয় আৰু ধৰক যদি আৰ্টিষ্ট এজন হ'ব লাগে কেনেকুৱা ৰাস্তাৰে যাব লাগিব বা কি কৰিব লাগিব সেইখিনি বিষয়ে আপুনি অৱগত হয়নে নহয় কিবা ধৰক এইটো তাই আমাৰ গুৰুকুল একাডেমীত হেৰি কৰে ছাৰ বাইদেউ পঠাই দিছোঁ ছাৰ বাইদেৱে ভাবে যে এওঁৰ হেৰিটো আছে মানে পাৰিব ভৱিষ্যতটো আঁকিব তেনেহ'লেতো আগবাঢ়ি যাব আৰু মোৰ কথা নাই আৰু মই এজন প্ৰফেচনেল আৰ্টিষ্ট মানে মই বেংগলৰ পৰা পঢ়ি প্ৰফেচনেল আৰ্টিষ্ট কাম কৰি আছোঁ যদি মই এই ৰাস্তাত নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি আগুৱাই লৈ যাব খোজোঁ আপোনালোকে সহায় কৰিবনে নাই নিশ্চয় 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 কাৰণ সকলোৱে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব খোজে কিন্তু আমাৰ যোনে নৱপ্ৰজন্ম আছে গাইডখিনি নাপায় মানে আৰ্টিষ্ট হ'বলৈ কোনটো ৰাস্তাত যাব লাগিব সেইখিনি গাইড নাপায় গতিকে মোৰ মানে সেইটোৱে উদ্দেশ্য যে মই সেইখিনি গাইড কৰিব পাৰোঁ গতিকে আপোনালোকে সহায় কৰিবনে নাই প্ৰচেষ্টা ঠিক আছে খুৰা ভাল লাগিলে আপোনাৰ কথা পাতি ধন্যবাদ নমস্কাৰ বাইদেউ স্বাগতম জনাইছোঁ এইটো ভিডিঅ'লৈ গতিকে আপোনাৰ ছোৱালী আহিছে আৰ্ট দিব গতিকে ধৰি লওক আপোনাৰ ছোৱালী এজন ডাঙৰ বা ভাল আৰ্টিষ্ট হ'ব বিচাৰিছে এইটো ফিল্ডত মানে ডক্টৰ ইঞ্জিনিয়াৰটো চবেই হৈ থাকে তাই জেদ কৰিছে আপুনি কি কৰিব যাব দিবনে নিদিব নিশ্চয় আৰু পঢ়াৰ লগতে বেলেগ সকলো দিশতে আগবাঢ়িব লাগে আজিকালি ল'ৰা ছোৱালীয়ে কাৰণ এতিয়া বৰ্তমান যুগটো সেনেকুৱা হৈ গৈছে অকল পঢ়াৰ মাজতে নহয় গোটেইখিনি দিশত আগবাঢ়িলে ভালদৰে আগবাঢ়ি যাব পাৰিব মানে এই পৃথিৱীত যিটো কম্পিটিশ্যনৰ যুগ সেইকাৰণে মই যিখিনি তেওঁ তাই ইচ্ছা কৰে সেইখিনি আগবঢ়াই লৈ যাওঁ আপুনি ভাবনে এজন আৰ্টিষ্ট হিচাপে মানে ভালকৈ জীৱনটো চলি যাব পাৰিব পাৰে আজিকালি বিভিন্ন স্কোপ আছে আৰ্টিষ্টৰ আমি দেখা পাই আছোঁ তো ধুনীয়াকৈ পাৰে যি কামেই কৰক নিখুঁত হ'ব লাগে সদায় চেষ্টা থাকিব লাগে তাতে আৰু যদি ভালকৈ কৰে মন দি কৰে সকলো কামেই মানে আমি আগবাঢ়ি যাব পাৰি সকলো কামতে আগবাঢ়ি যাব পাৰি ঠিক আছে বাইদেউ বহুত ভাল লাগিলে আপোনাৰ কথা পাতি ধন্যবাদ গতিকে ভিডিঅ'টো চালে আপোনালোকে কেনে পালে জনাওকচোন এবাৰ মানুহখিনিৰ যিখিনি কথা শুনিলে সেইখিনি কেনেকুৱা লাগিলে গতিকে এইখিনিতো আছিল অন কেমেৰা কথা অফ কেমেৰাটো মই বহুত মানুহৰ লগত কথা পাতিলোঁ যাৰ পিছত মই গম পালোঁ যে বহুত মানুহ আগ্ৰহী আছে তেওঁলোকৰ ল'ৰা ছোৱালীক এই ফিল্ডত পঠাবৰ কাৰণে এই ফিল্ডত কেৰিয়াৰ বনাবৰ কাৰণে কিন্তু তেওঁলোকে এইটো ফিল্ডত এনেকুৱা নলেজ নাই যে কিটো ৰাস্তাৰে গ'লে এইটো ফিল্ডত কেৰিয়াৰ বনাব পাৰে গতিকে সেইটো মোৰ অকণমান দুখ লাগিলে কাৰণ বৰ্তমান 2024 পৃথিৱী ইমান আগবাঢ়ি গৈছে কিন্তু আমাৰ বৰ্তমান অসমৰ বৰ্তমান নলবাৰীত এনেকুৱা জিলাত এনেকুৱা ষ্টেটত তেওঁলোকে নাজানে যে আৰ্টৰ ফিল্ডত কেৰিয়াৰ বনাব লগা হ'লে কোনটো ৰাস্তাৰে যাব কেনেকৈ যাব গতিকে সেইটো এটা চিন্তা কৰিবলগীয়া বিষয় গতিকে মই ভাবিছোঁ আগন্তুক দিনবোৰত যিবিলাক মোৰ ভিডিঅ' হ'বলৈ গৈ আছে এই ভিডিঅ'বিলাক মই নৱপ্ৰজন্মৰ কাৰণে গোটেই বনাবলৈ গৈ আছোঁ তেওঁলোকক গাইড কৰি আৰ্ট ফিল্ডত কেনেকৈ আগুৱাব পাৰি কেনেকৈ কেৰিয়াৰ বনাব পাৰি সম্পূৰ্ণ ডিটেইলছ মই দিবলৈ গৈ আছোঁ গতিকে মোৰ এই জাৰ্ণিত মই এইখিনি দায়িত্ব ল'বলৈ মই সাহস কৰিছোঁ কিন্তু মোক আগুৱাই নিয়াৰ যিখিনি দায়িত্ব সেইখিনি আপোনালোকে ল'ব লাগিব মই অকলে নোৱাৰিম আপোনালোকৰ উৎসাহ আপোনালোকৰ সহযোগত মই এইখিনি কাম কৰিব পাৰিম গতিকে মই বহুত আশাবাদী যাতে আপোনালোকে মোক এইটো যাত্ৰাত সহায় কৰিব বুলি আশা ৰাখিলোঁ গতিকে এটলিষ্ট এইটো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক নতুন নতুন ল'ৰা ছোৱালীৰ লগত যিবিলাকে আৰ্ট শিকিব খোজে আৰু যিবিলাকে আগ্ৰহী তেওঁলোকৰ লগত শ্বেয়াৰ কৰক গতিকে এইখিনি আছিল ক'বলগীয়া এইটো ভিডিঅ'ৰ যোগেদি নেক্সট ভিডিঅ'ত মোক পাই থাকিব আৰ্টৰ কেৰিয়াৰৰ ওপৰত কথা ক'ম গতিকে আজি এইখিনি কৈ মই এইটো ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ লগ পাম আকৌ নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই